ঈশ্বৰ ইমান ঘৰ মানুহচোন আগৰ কি অকল ছবিখনে আছেচোন দাদাহঁতক বেছিকৈ দেখিছোনচোন যে আছা না একো দেখিয়ে নাপোৱা চবেই নাচিবি দেই বিহুকে গাওঁ দাদা নাচিবি না নাচিবি দেই এই ভাল মাজা শুনি কৈছো চবেই নাচিবি মোৰ পানী লাগি আছে ক গোটেই নাগৰি হেঙুন বৈ আহিছে তথাপিও গান গাওঁ বাঘ জনাব আহিছোঁগৈ মই এনেকুৱা পিজনীয়াৰে গাবলৈ গান তথাপিও গান গাওঁ বক্সটো কিনাৰত আছে আহিবই ৰখি দে নাযাবি
পশুপতি ঐ পূৰণ হ'ব নেপালে ঐ পূৰণ হ'ব নেপালে ঐ বিহু তলি যাং মই এৰি
ঐ পাৰো মই লাহৰি ঐ নলে চুটি চাউলৰ ভাত ঐ এজনী থাকোঁতে ঐ আনলৈ চকু যায় ঐ মতা শনি লাগি গাত সেইকাৰণে হয় প্ৰশ্ন গৃহ মতা শনি ঠিক আছে ইউ বোলে পগলা চিনেমায় সিও বোলে পগলা সিও বোলে পগলা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ জেচিম নয়ন বৰুৱালৈ খুব কম সময়ত গীত পৰিৱেশন কৰিবলৈ দিবলগা হোৱাৰ বাবে আমি দুখিত আৰু জেচিম নয়ন আচলতে এগৰাকী খুব প্ৰতিভাৱান শিল্পী আৰু নিজৰ ঘৰতে ষ্টুডিঅ'ত কাম কৰি আছে এগৰাকী জুনিয়ৰ কি বুলি কয় অপাৰেটৰ মুঠতে আৰু ভাল এখন ষ্টুডিঅ'ত কাম কৰি আছে গান চান মিউজিক চিউজিক নিজে কৰে আৰু জেচিম নয়নৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি মঞ্চৰ পৰা বিদায় জনাইছোঁ আৰু ভৱিষ্যতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জেচিম খুব ধন্যবাদ আৰু জেচিমৰ কাৰণে এটা খুব ধুনীয়াকৈ হাত চাপৰি দিব লাগে আশীৰ্বাদ